টেট উত্তীৰ্ণ শিক্ষক সমাজে আদৰণি জনালে শিক্ষামন্ত্ৰীৰ ঘোষণাক। শিক্ষকৰ আন্তঃজিলা বদলীকৰণৰ ক্ষেত্ৰতো মন্তব্য কৰে শিক্ষক সমাজে আৰু মেধাৰ পৰিৱৰ্তে শিক্ষকৰ সমস্যাক লৈ বদলীকৰণৰ আহ্বান জনাইছে শিক্ষক সমাজে। আৰু বদলীকৰণৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে মেধাক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতেই তেওঁলোকে মন্তব্য কৰিছে যে মেধাৰ পৰিৱৰ্তে শিক্ষকসকলৰ সমস্যাক লৈহে বদলীকৰণৰ মান্যতা প্ৰদান কৰা উচিত বুলি উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলৰ চাকৰিৰ যি 60 বছৰ পৰ্যন্ত চাকৰিৰ যি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে নিয়মীয়াকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষকসকলৰ চাকৰি আৰু তাৰ পিছতে সেই সিদ্ধান্তক ধন্যবাদ জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। আজি শিক্ষক সমাজে টাইমেটৰ আগত এই মন্তব্য প্ৰকাশ কৰিছিল আৰু ধন্যবাদ জ্ঞাপন কৰিছিল শিক্ষামন্ত্ৰীগৰাকীক। আমি সেই ভাষ্য এই মুহূৰ্তত দৰ্শকসকলক শুনাব বিচাৰিছোঁ। আজি সংবাদমেলযোগে শিক্ষামন্ত্ৰী মহোদয়ে যিবিলাক আমাৰ বিষয়ে উত্থাপন কৰিছে বা যিবোৰ মানে নীতি নিৰ্দেশনা জাৰি কৰিব ওলাইছে সেইটো আমাৰ গোটেই শিক্ষক সমাজ উৎফুল্লিত হৈ পৰিছে আৰু আনন্দিত হৈ পৰিছে। আমাৰ প্ৰায় 29,701জন শিক্ষক আছে এতিয়া, আৰু আমি ঠিকাভিত্তিত কাম কৰি আছিলোঁ। আৰু আজিৰ পৰা আমাৰ চাকৰি 60 বছৰলৈকে মানে এটা নিৰাপত্তা ব্যৱস্থা কৰিছে আৰু এইটোৱে আমাৰ একমাত্ৰ দাবী আছিল। যদিও ৰেগুলাৰাইজেশ্যন আছিল কিন্তু আমাৰ ৰেগুলাৰৰ সমপৰ্যায়ৰ এইটো হৈছে বুলি কৈছে। তেখেতে কৈছে আমাক ৰেগুলাৰ শিক্ষকৰ সমপৰ্যায়ৰ ৰেগুলাৰ শিক্ষকে যিখিনি মানে মৰ্যাদা লাভ কৰিব বা দৰমহা লাভ কৰিব সকলো সা সুবিধা আমাৰো থাকিব এইখিনি নিশ্চিত কৰিছে। গতিকে আমাৰ শিক্ষক সমাজ আজি উৎফুল্লিত হৈ পৰিছে, আনন্দিত হৈ পৰিছে। সেয়ে আমি এই সুযোগতে আমি তেখেতক আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ পৰাই আমি বহুদিন আগৰ পৰাই এটা দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাৰ শিক্ষকসকল, যিহেতু টেট শিক্ষকসকল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চাকৰি কৰি আছে আৰু তেওঁলোকক বদলীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনা আজি তাৰিখলৈকে নাছিলে। বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমেৰে কিছু শিক্ষক বদলি হৈছিল যদিও সেই শিক্ষকসকলৰ বদলীকৰণটো সুস্পষ্ট নাছিলে। কিন্তু আজি সংবাদমেলত শিক্ষামন্ত্ৰী মহোদয়ে যি বদলীকৰণ নীতিৰ বিষয়ে এখন আইন আনিবৰ কাৰণে তেখেতে ঘোষণা কৰিছে, হয়তো এই ক'ভিড চিটুৱেশ্যনৰ মাজতে ৰাজ্যপাল মহোদয় স্বাক্ষৰ কৰাৰ পিছত সেইখন আইনলৈ পৰিণত হ'ব বুলি তেখেতে জনাইছে। গতিকে সেই আইনখনক আমি আদৰণি জনাইছোঁ। কেৱল আমি শিক্ষামন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাওঁ, তেখেতে যিটো মেৰিট বেচিছৰ কথা কৈছে সেই মেৰিট বেচিছত তুলনামূলকভাৱে যাৰ সমস্যা বেছি আছে সেই সমস্যাৰ ওপৰত প্ৰাধান্য দি তেওঁলোকক বদলীকৰণৰ যাতে ব্যৱস্থাটো কৰে, আমি এই আহ্বান আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতলৈ জনাইছোঁ।